মই প্ৰথমতে সকলোকে নমস্কাৰ জনাইছো। বহুত ভাল লাগিছে আজি ইমান মৰম পাই কিনে সকলোৰে পৰা। মই মানে বহুত সুখী, মানে মই ভাষা নাই ক'বৰ কাৰণে। বহুত ভাল লাগিছে। হয়, এইটো মোৰ আৰম্ভণিহে, আৰু আপোনালোকে এনেকে মৰম আৰু আশীৰ্বাদ দি থাকিলে আগলৈ আৰু বহুত ভাল ভাল কাম কৰি যাব পাৰিম। মোক কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদ খিনিয়ে লাগে। বহুত চাপোৰ্ট পাইছো মই দেখি ইমান আচৰিত যে ইমান মৰম মানুহখিনিৰ, মানে মই বহুত আনন্দিত। অভিজ্ঞতা কওক কেনেকুৱা? অভিজ্ঞতা আপোনাৰ তেলেগু চিনেমা হয়, তাত অভিজ্ঞতা ভালেই। মানে আপোনাৰ কামৰ ক্ষেত্ৰত হওক, মানুহবিলাক বহুত ডেডিকেটিভ হয়, আৰু মানে মই বহুতবাৰ অডিশ্যন দিছিলো, তাৰ পিছতহে মই চিলেক্ট হৈছো। তো ভাবি চাওক, ত' মই 3 বছৰ ধৰি মানে কণ্টিনিউৱাছলি মই অডিশ্যন দিয়ে আছিলো, তাৰ পিছতহে মই চিলেক্ট হৈছো। ত' তেওঁলোকে কিমান বাচি বাচি মানুহ মানে কাম দিয়ে। নতুন চিনেমা আপোনাৰ এতিয়া 2টা প্ৰজেক্ট মানে চলি আছে, শ্বুটিং চলি আছে, আৰু টাইম লাগিব আহোঁতে। যথেষ্ট কঠিন যাত্ৰা। হয়, বহুত কঠিন। কেনেদৰে আপুনি কাৰ সঁহাৰি পাইছে, কেনেদৰে আগবাঢ়ি যাব? হয়, সঁহাৰি মানে মই চাকৰি সূত্ৰে গৈছিলো তাত। তাৰপিছত আপোনাৰ যেনেকে, কিন্তু মোৰ আগৰ পৰা মানে মোৰ এক্ট্ৰেছ, নিজকে অভিনেত্ৰী হিচাপে মানে মই সদায় সৰুতে বা আইনাত চাই কিনে নিজকে অভিনেত্ৰী যেন পাইছিলো। মানে এটা সপোন আছিলে সৰু কালৰ। তাৰ পিছত যেতিয়া মই চাকৰি সূত্ৰে গলো হায়দৰাবাদত, আৰু মই চাউথৰ চিনেমা প্ৰতি আগৰ পৰাই মানে মই বহুত ভাল পাইছিলো চাই কিনে। তাৰপিছত মই ভাবিলো যে মই ট্ৰাই কৰিম, কিন্তু ট্ৰাই কৰিবলৈ যাওঁতে মই বহুত ঘাত প্ৰতিঘাত সন্মুখীন হ'ব লগা হ'ল, কাৰণ মই ভাষা নাজানিছিলো। বলিউডৰ কথা মই এতিয়া ভবা নাই বাৰু। চাও, ভগৱানে যদি বিচাৰে নিশ্চয় যাম, আৰু আপোনালোকৰ আশীৰ্বাদ লাগিব তাৰ কাৰণে। বৰ্তমানলৈ অসমীয়া প্ৰজেক্ট একো চিন্তা চৰ্চা কৰা নাই, আৰু নিশ্চয় অসমত কাম কৰিবলৈ মোৰ বহুত মন, নিশ্চয় কৰিম। বহুত অসুবিধা হৈছিলে, সেইকাৰণে মই বহুত ৰিজেক্ট কৰিছো, বহুত কামত। তাৰপিছত মই ভাবিলো যে নাই, মই হাৰ মানি নাযাওঁ, মই ভাষা শিকিম, ভাষা শিকি হলেও মই কাম কৰিম ইয়াত।